Boom boom pip pip, boom boom pip pip. Boom boom pip pip, boom boom pip pip. এতিয়া আমি গৈ আছোঁ বৰমা বজাৰ চাবলৈ আৰু মোৰ লগত আছে ৰাজীৱ দা, ৰিদীপ দা আৰু এইফালে ৰাজীৱ দাকটো আপোনালোকে ডিম্পু দাৰ ব্লগত দেখা পায়ে থাকে। আজি মোৰ লগত আহিছে বৰমা বজাৰ চাবলৈ। বলক এতিয়া সকলোৱে বৰমা বজাৰ চাই লওঁ। ৰাজীৱ দা কিবা ক'বা নেকি? আজি মাছ খাব লাগিব। আজি চবতকৈ ডাঙৰ মাছটো খাব লাগিব আৰু এই বিহুটো কেৱল মানে অকলে আমাৰ নহয়, গোটেই আমাৰ বৰমাৰ বাকীবিলাকৰ হয় আমি এনজয় আজি মানে ৰাতিটো আৰু কোনে আজি বজাৰটো বেছি এনজয়। ৰাতি ভেলা ঘৰততো কোনে মাতে আৰু ন? আগতে জুইটো ময়েই দিম। এতিয়া গৈ আছোঁ বৰমা বজাৰলৈ আৰু এইখন স্কুল মই পঢ়ি যোৱা স্কুলখন আপোনালোকে চাব পাৰে। এইখন স্কুলতে মই পঢ়ি গৈছোঁ আৰু এইফালেদি এতিয়া যাম আমি। এতিয়া স্কুলখন সঁচাকৈ বহুত ভাল লগা হৈছে, মৰম লগা হৈছে। আগতে ৱালবোৰ দিয়া নাছিলে, তাৰপিছত এই বিল্ডিঙৰ ওপৰত কালাৰবোৰ কৰা নাছিল। সঁচাকৈ এতিয়া বহুত ভাল লগা হৈছে স্কুলখন। এয়া চাব পাৰে নদীৰ ওপৰত কি ধুনীয়া বাঁহৰে দলং দিয়া আছে। দেখা পাব। এনেকুৱা দলং বেলেগত হয়তো দেখা নাপাব, ইয়াত বৰমাত আহিলেই দেখা পাব। আহি আছে, কি মজা। দলংটো চাই ল'ব পাৰে এতিয়া। যোৱা মানুহ গৈ আছে, অহা মানুহ এইটো চাইডে আহিব। ধুনীয়াকৈ আহি আছে। ইফালে এই নদীৰ চিষ্টেম তলখিনি কিছুমান আমাৰ অসমৰ ধুনীয়া চৰ। এতিয়া আমি আহি বৰমা বজাৰ পালোহি। বলকচোন ভিতৰলৈ যাই চাওঁ কি ভাল ডাঙৰ মাছ ওলাইছে। বলক এয়া চাব পাৰে ডাঙৰ ৰৌ মাছ আৰু ইয়াত তাৰ কাষতে আছে চিতল আৰু কি দেখাব পাৰোঁ চাওঁ। লোকেল মুৰ্গী আমাৰ ইয়াতে চলি আছে 400 টকা কিলো। আৰু আপোনালোকৰ তাতে কিমান চলি আছে কমেণ্ট বক্সত জনাই দিবচোন। এইবোৰ মাটিহাঁহৰ আমাৰ ইয়াতে এটাত চলি আছে 500, 550। গোটেইখিনি ঠাই আপোনালোকক দেখুৱাব পৰা নাই। আমি যিখিনি দেখুৱাব পাৰিছোঁ সেইখিনি দেখুৱাই আছোঁ। মানুহ বহুত ভিৰ, তথাপিতো ভিডিঅ' কৰিবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিখিনি দেখুৱাব পাৰিলোঁ দেখুৱালোঁ। যদি কিবা ভুল হৈছে কমেণ্ট বক্সত জনাই দিব। থেংক ইউ।